Start. Hello viewers. প্ৰথমে মই আৰজে চেনেল আৰজে লেটেষ্ট আপডেটৰ পৰা সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ আমগুৰি কলেজত, যিখন কলেজত আমি পঢ়ি আছোঁ বৰ্তমান। এতিয়া বৰ্তমান কথাটো কি হ'ল, আমাৰ মহাবিদ্যালয়ৰ যিটো গল্ডেন জুবলি সামৰণি অনুষ্ঠান পাতি আছে, ডিচেম্বৰ 10-11-12 তাৰিখে গল্ডেন জুবলি সামৰণি অনুষ্ঠান মানে আৰম্ভ হ'ব। এতিয়া যিহেতু আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰী ছাৰ বাইদেউ সকলো একদম ৰমক জমক হৈ আছে। বিভিন্ন ধৰণৰ ল'ৰা মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ এইবোৰ যিবিলাক মানে অনুষ্ঠান কৰিব, তেওঁলোকে মানে প্ৰেক্টিছ চলাই আছে। তাৰপৰা আমাৰ পিছফালে সেই আমাৰ পেণ্ডেল বনাই আছে, যিটো অনুষ্ঠিত হ'ব, দৰ্শকে দেখাবলৈ হেৰি কৰিছোঁ। বাইকখনত বহিলে এতিয়া এই আমাৰ পেনেল মানে বনাই আছে ভালকৈ। তাৰপিছত এয়া মই চিনাকি কৰিছিলোঁ মোৰ লগৰ সহজত। তাৰপিছতে এয়া মোৰ আছে বিকি। তাৰপিছত পাছফালে মই আছোঁ। পাছফালে কৃষ্ণ, এয়া আমাৰ কৃষ্ণ কেমেৰামেন কৃষ্ণ। তাৰপিছত এতিয়া কথাটো কি হ'ল, আৰজে লেটেষ্ট আপডেট চেনেলৰ পৰাই সকলোকে নিমন্ত্ৰণ জনালোঁ আমাৰ আমগুৰি কলেজলৈ ডিচেম্বৰ 10-11-12 তাৰিখ। কাৰ্যসূচীখন বৰ্তমান মোৰ হাতত নাই, নহ'লে মই কাৰ্যসূচীখন কৈ দিব পাৰিলোহেঁতেন। আমাৰ যোনদিনাখনি 12 তাৰিখৰ লাষ্টৰ প্ৰগ্ৰেম দিনাখনি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুদাৰ গীত পৰিব মানে সামৰণি অনুষ্ঠান হ'ব। মহেন্দ্ৰ হাজৰিকা আহিব। তেওঁলোকৰ গীত পৰিৱেশন কৰিব। তাৰ 10-11 তেওঁলোক লাষ্টৰ দিনা আহিব, 12 তাৰিখৰ দিনা। 10-11 তাৰিখে আমাৰ লোকেল আছে ল'ৰাবিলাকো আমাৰ কলেজত বিভিন্ন ধৰণৰ ছিংগাৰ গায়ক গায়িকা আছে আমাৰ কলেজত। 10 তাৰিখৰ দিনা যিজনী এক্সিডেণ্ট তেওঁলোকে প্ৰগ্ৰেম কৰিব। এতিয়া যিহেতু ৰাজে এটা গান গাব, তাৰপিছত সেই সকলোকে নিমন্ত্ৰণ জনালোঁ। কলেজৰ কেম্পাছটো সকলোকে দেখাবলৈ হেৰি কৰিছোঁ। কৃষ্ণক আমন্ত্ৰণ জনাইছোঁ। এয়া আমাৰ ভলীবল গ্ৰাউণ্ড, বাস্কেটবল গ্ৰাউণ্ড, এয়া আমাৰ গাড়ী ষ্টেণ্ড, এয়া আমাৰ পেণ্ডেল বনি আছে। আমাৰ সেই আম গছৰ তলত গাড়ী ষ্টেণ্ডো আছে। এইফালে আমাৰ বাইক ষ্টেণ্ড। যিহেতু আমাৰ সকলো ছাত্ৰ ছাত্ৰী মোৰ কালি পৰীক্ষা শেষ হৈছে, সকলো ছাত্ৰ ছাত্ৰী পৰীক্ষা শেষ হৈছে, গতিকে সেইকাৰণে আজিকালি ল'ৰাবোৰ আজি অহা নাই, কাইলৈৰ পৰা হয়তো আহিব চাগে। ৰমক জমককৈ তুলিছে। আমাৰ এই কলেজৰ ৰমক জমক কৰি তুলিছে, কালাৰ চালাৰ মাৰি মেলি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কৃষ্ণক। এতিয়া ৰাজে গান এটা আমাৰ লাইব্ৰেৰীটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ থানেশ্বৰ দত্ত লাইব্ৰেৰী, লগত তাৰ ওপৰত কমাৰ্চ ডিপাৰ্টমেণ্ট আছে। ইয়াত কমাৰ্চৰ চব আছে। সদশেষত মই এইটোকে ক'ব বিচাৰিছোঁ, আৰজে লেটেষ্ট আপডেট চেনেলটো সকলোৱে শ্বেয়াৰ কৰিব, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব চেনেলটো। তাৰপিছত আৰু ভিডিঅ'টো লাইক কৰিব। হৈ গ'ল। ধন্যবাদ। হৈ গ'ল।